নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকক মই হিৰাম্ব ৰয়ে মোৰ এই ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছো। আজি এই ভিডিঅ'টোৰ দ্বাৰা আপোনালোকক দেখাম কেনেকৈ ফেচবুক একাউণ্ট চিৰদিনৰ বাবে ডিলিট কৰিব পাৰি। আপুনি যদি ভাবিছে আপোনাৰ ফেচবুক একাউণ্টখন চিৰদিনৰ বাবে ডিলিট কৰিব বা কেনেকৈ ফেচবুক একাউণ্ট চিৰদিনৰ বাবে ডিলিট কৰিব জানিব বিচাৰিছে, তেনেহ'লে এই ভিডিঅ'টো আৰম্ভৰ পৰা শেষলৈ চাওক। নিশ্চয় জানিব পাৰিব আপুনি ফেচবুক একাউণ্ট কেনেকৈ চিৰদিনৰ বাবে ডিলিট কৰিব পাৰি। ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আপোনালোকৰ ওচৰত মোৰ এটা অনুৰোধ, আপোনালোকে যদি মোৰ এই ভিডিঅ'টো চাই ভাল পায় তেনেহ'লে ভিডিঅ'টো লাইক কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব, যাতে মই যেতিয়াই নতুন ভিডিঅ' আপলোড কৰোঁ তেতিয়াই নটিফিকেশ্যন পায় আৰু লগে লগে ভিডিঅ'টো চাব পাৰে। বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। আপুনি যদি আপোনাৰ ফেচবুক একাউণ্টটো চিৰদিনৰ বাবে ডিলিট কৰিব বিচাৰে তেনেহ'লে আপুনি যাব লাগিব আপোনাৰ মোবাইলত আৰু মোবাইলত গৈ যাব লাগিব ক্ৰম ব্ৰাউজাৰত। ক্ৰম ব্ৰাউজাৰত গৈ আপোনাৰ ফেচবুক একাউণ্টটো লগইন কৰি ল'ব যদি কৰা নাই, আৰু মইতো অলৰেডি লগইন কৰি লৈছোঁ। আপোনালোকে ক্ৰম ব্ৰাউজাৰৰ বাহিৰে ফেচবুক এপ বা অন ব্ৰাউজাৰতো গৈ আপোনাৰ ফেচবুক একাউণ্টটো চিৰদিনৰ বাবে ডিলিট কৰিব পাৰে। মই ক্ৰম ব্ৰাউজাৰতে ডিলিট কৰি দেখুৱাম। তাৰ কাৰণে আপুনি যাব লাগিব ওপৰৰ সোঁফালৰ কোণত চাব 3 লাইনছ দিয়া আছে, তাতে যাব লাগিব। লাইনছত যোৱাৰ পিছত এনেকুৱা ধৰণৰ বহুত অপশ্যন আহিব, আপুনি তলৰ ফালে আহি থাকিব লাগিব। আপোনাৰ সময়ত এটা অপশ্যন আহিব হেল্প চেণ্টাৰ, তাতে যাব লাগিব। যোৱাৰ পিছত আপুনি ওপৰত চাৰ্চ কৰিব লাগিব ডিলিট, কাৰণ আমাক পাৰ্মানেণ্টলি ডিলিট বুলি অপশ্যন লাগে, কিন্তু ইয়াতে বিচাৰিলে বহুত সময় লাগে। আমি চাৰ্চ কৰিলে সোনকালে পাম, ডিলিট বুলি চাৰ্চ কৰিম। চাৰ্চ কৰাৰ পিছত এনেকুৱা বহুত অপশ্যন আহিব, আমি পাৰ্মানেণ্টলি ডিলিটটো বিচাৰিম, তলৰ ফালে আহি থাকিম। আহি থাকিম। ইয়াতে এটা অপশ্যন দেখিব হাউ ডু আই পাৰ্মানেণ্টলি ডিলিট মাই একাউণ্ট, এইটো চিলেক্ট কৰি ল'ব। চিলেক্ট কৰাৰ পিছত এনেকুৱা এটা পেজ আহিব, ইয়াতে আছে লেট আছ নাও বুলি, ইয়াতে ক্লিক কৰিব। ক্লিক কৰাৰ পিছত কনফাৰ্ম ফেচবুক একাউণ্ট ডিলেকশ্যন, আপোনাৰ ইয়াতে পাছৱাৰ্ডটো দিব লাগিব। মই পাছৱাৰ্ডটো দি লৈছোঁ বাৰু। পাছৱাৰ্ডটো দিয়াৰ পিছত ছাবমিট কৰি দিব লাগিব। এতিয়া আহিছে একাউণ্ট ছাকচেছফুলি চিলেক্ট ফৰ ডিলেকশ্যন। ইয়াতে মোৰ একাউণ্টটো ছাকচেছফুলি ডিলিট বুলি আহিছে, কিন্তু ইয়াতে আৰু কণ্ডিশ্যন আছে। ইয়াতে লিখিছে 14 দিনৰ ভিতৰত এই একাউণ্টটো ডিলিট হৈ যাব, অৰ্থাৎ 14 দিনৰ পিছত ডিলিট হ'ব একেবাৰে পাৰ্মানেণ্টলি, অৰ্থাৎ চিৰদিনৰ বাবে। আৰু 14 দিনৰ আগতে যদি কিবা কাৰণত এই একাউণ্টটো লগ ইন কৰা হয় তেতিয়াহ'লে একাউণ্টটো পুনৰ ৰিএক্টিভেট হ'ব, অৰ্থাৎ এক্টিভেট হ'ব। আপোনালোকে যদি পাৰ্মানেণ্টলি ডিলিট কৰিব বিচাৰে তেতিয়াহ'লে 14 দিনৰ ভিতৰত লগ ইন নকৰিব, তেতিয়া আপোনাৰ 14 দিনৰ পিছত একাউণ্টটো ডিলিট হৈ যাব। আৰু যদি 14 দিনৰ আগতেই কিবা কাৰণত লগ ইন কৰিলে তেতিয়াহ'লে আপোনাৰ একাউণ্টটো পুনৰ সক্ৰিয় হ'ব, অৰ্থাৎ এক্টিভেট হ'ব। আপোনালোকে নিশ্চয় ভিডিঅ'টো চাই ভাল পাইছে। এনেকৈ আপোনালোকে আপোনাৰ ফেচবুক একাউণ্টটো চিৰদিনৰ বাবে ডিলিট কৰিব পাৰে।